हेलो फ्रेंड्स, আজি আপোনালোকৰ লগত কথা পাতিম যে আপোনালোকৰ ইম্পৰ্টেন্ট ফটো ভিডিঅ'বিলাক ক'ত ৰাখিলে কেতিয়াও ডিলিট নহয়। কেতিয়াও ডিলিট নহয় মানে এনেকুৱা নহয় যে আপুনি ডিলিট কৰিলে সেইটো থাকি যাব, এনেকুৱা নহয়। আপুনি ডিলিট কৰিলে সেইটো গুচি যাব। মই এইটো কৈছোঁ যে যদি আপোনাৰ মোবাইলটো হেৰুৱাই যায় বা হেৰাই যায় বা মোবাইলটো বিক্ৰী কৰিলে, ধৰা মোবাইলটো ফৰমেট মাৰিলে বা ৰেষ্টৰ মাৰিলে, তো এইবিলাক কাম কৰিলে মোবাইলৰ যিবিলাক ফটো ভিডিঅ' থাকে সেইবিলাক গুচি যায়। তো এইটো কাম কৰিলে, যিবিলাক মই কৈছোঁ এইবিলাক কাম কৰিলে মানে কেতিয়াও আপোনাৰ ফটোবিলাক ডিলিট নহয়। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক এটা কথা কৈ লওঁ, যদি আপুনি এইটো চেনেলত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো বজাই দিয়ক, কাৰণ এইটো কৰিলে মই যিবিলাক ভিডিঅ' দি থাকিম সেইবিলাক ভিডিঅ' আপুনি সকলোৰে আগত পাব। তো থেংক ইউ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট আপোনালোকে গুগলত যাব, গুগল ফ'ল্ডাৰত যাব। গুগল ফ'ল্ডাৰত গৈ ড্ৰাইভ যিটো দেখা পাইছে এইটোত, নহ'লে মেনুত যাব, এপছত যায় কেনে ড্ৰাইভটো চেক কৰক, ড্ৰাইভ ক্লিক কৰক। ড্ৰাইভত ক্লিক কৰাৰ পিছত তো এনেকুৱা এটা ছিষ্টেম আহিব, মাই ড্ৰাইভ বুলি। তো এইটো মোৰ একাউণ্ট, এইটো একাউণ্টত মই হেৰি কৰিম। তো চাওক, এইবিলাক ফ'ল্ডাৰ মই বনাই লৈছোঁ, ABCD নিউ ফ'ল্ডাৰ, বা আৰু এটা ফ'ল্ডাৰ আপোনালোকক বনাই দেখাই দিওঁ যে ফ'ল্ডাৰটো কেনেকৈ বনাব পাৰোঁ। তো ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত চাওক ফ'ল্ডাৰবোৰ লিখা আছে, ইয়াত ক্লিক কৰক। তো এটা ফ'ল্ডাৰ বনাই দিয়ক। ইয়াত কি দিব আপোনালোকে ফ'ল্ডাৰটো, এনেই ড্ৰাইভ বুলি লিখোঁ। ড্ৰাইভ বুলি এটা ফ'ল্ডাৰ বনাই দিলোঁ। তো ড্ৰাইভ ফ'ল্ডাৰ, তো এইটো ফ'ল্ডাৰতো আপোনালোকে ফ'ল্ডাৰ বনাই ল'ব, বা ফটোজ বুলি এটা ফ'ল্ডাৰ বনাই ল'ব। মাই ইম্পৰ্টেণ্ট ফটো, মাই ইম্পৰ্টেণ্ট ফটো পিক দিলেও, মাই ইম্পৰ্টেণ্ট পিক মানে পিকচাৰ্ছ। তো মাই ইম্পৰ্টেণ্ট পিকচাৰ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্লাছ চিনটোত ক্লিক কৰিব, প্লাছ চিনত। তাৰপিছত চাওক মাজৰটো আপলোড বুলি, আপলোডত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ ইমেজবিলাক আহি যাব। তো ইমেজবিলাক আহি যোৱাৰ পিছত তো ফাৰ্ষ্ট এটা ফটো এনেই দিম। তো এই ফটোটো আপলোড হ'ব। তো ৱেইটিং ফৰ ৱাইফাই, তো ৱেইটিং ফৰ ৱাইফাইৰ কাৰণে ৱেইট কৰি আছে, কিন্তু আপুনি ৱাইফাই নালাগে, ইয়াৰ পৰা আপুনি যিটো ঘূৰি আছে, যিটো ৰটেটৰ চিহ্ন, তো তাত ক্লিক কৰি দিব। তো চাওক এইটো এতিয়া আপলোড হ'ব। তো চাওক ফাইলটো আপলোড হৈ গৈছে ইয়াত। তো এইটো ফটো, ইয়াৰ পৰা বহুত অপশ্যন আছে। তো আপুনি ইয়াৰ পৰা মুভ কৰিব পাৰে, ডাউনলোড কৰিব পাৰে আপোনাৰ গেলাৰীলৈ। তো আপুনি ইয়াৰ পৰা এনেকৈ আপলোড কৰিব পাৰে। তো গেলাৰীৰ পৰা আপলোড কৰিব পাৰে কেনেকৈ চাওক। তো গেলাৰীত যাওক। গেলাৰীত যোৱাৰ পিছত আপোনাৰ এইটো ফটো, মই এইটো ফটো আপলোড কৰি দিম, এনেই ছোৱালীৰ ফটো। তো চাওক এইটো ফটো এনেকুৱা অ'পন কৰাৰ পিছত আপোনালোকৰ যিটো শ্বেয়াৰ বাটন আছে, শ্বেয়াৰত ক্লিক কৰিব। শ্বেয়াৰত ক্লিক কৰাৰ পিছত তলফালে যাওক। তলফালে যোৱাৰ পিছত চাওক ছেভ টু ড্ৰাইভ বুলি আছে, ছেভ টু ড্ৰাইভত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ ফ'ল্ডাৰত ছিলেক্ট কৰিব পাৰে কোনটো ফ'ল্ডাৰত থ'ব। ইয়াৰ পৰা ABCD ড্ৰাইভ, ইম্পৰ্টেণ্ট পিকচাৰ্ছ, ইম্পৰ্টেণ্ট পিক। তো ইম্পৰ্টেণ্ট পিকত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এতিয়া ছিলেক্ট কৰি দিয়ক, তো এতিয়া ছেভ কৰি দিয়ক। তো ওপৰৰ পৰা টানি দিয়ক ন'টিফিকেশ্যন বাৰটো। তো টানি দিয়াৰ পিছত অলপ তলফালে টানি দিব। টানি দিয়াৰ পিছত চাওক ওৱান আপলোড পজ, তো এইটো পজ হৈ আছে। তো এইটো আপুনি ৰিজিউম কৰি দিব, ৰিজিউম নাও। তো চাব এইটো আপলোড হ'ব। তো এইটো আপলোড হৈ গ'ল। তো চাওক ড্ৰাইভত এইটো আপলোড হৈ গ'ল। চাওক দুটা ফটো ইয়াত আহি গৈছে।
তো এইবিলাক ফটো তো চাওক এনেকৈ আপোনালোকৰ ফটোবিলাক গুগল ড্ৰাইভত থৈ দিব পাৰে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদি কিবা বুজিবলৈ প্ৰব্লেম হৈছে তেনেহ'লে মোক কমেণ্ট কৰি জনাই দিব। তো আজিৰ কাৰণে এইখিনিয়েই, বাই বাই।